গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ নিশ্চয় ভালে আছে। আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আজি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল 15 আগষ্ট, ত' হেপী ইণ্ডিপেণ্ডেন্স ডে আটাইলৈকে। আৰু এতিয়া ৰাতিপুৱা আজি অকণমান দেৰিকৈ উঠিলোঁ, প্ৰায় 10:30মান বাজিলে। এতিয়ালৈ ব্ৰেকফাষ্ট কৰাই নাই। ভাবিছোঁ এটা ব্লগ আৰম্ভ কৰি লওঁ। বহুদিন হ'ল ব্লগ আৰম্ভ কৰাই নাছিলোঁ, দিয়াই নাছিলোঁ। মানে 1 তাৰিখে বনাইছিলোঁ আৰু আজি হ'ল 15 তাৰিখ, গতিকে আজি ভাবিলোঁ এটা ব্লগ আৰম্ভ কৰোঁ। গতিকে ব্লগটো চাই যাব, দিনটো অলপকৈ ভিডিঅ' বনাম আজি। ব্লগটো শেষলৈকে চাই যাব। এইজনীও এতিয়াহে উঠি মুখ ধুইছে, হয় নহয়? আৰু এইফালে বাইদেৱে কৰি আছে ড্ৰয়িং। ৰাতিপুৱা উঠি মুখ চুখ ধোৱাই নাই, গতিকে এতিয়া যাওক। ব্ৰেকফাষ্ট বনোৱাই নাই, ব্ৰেকফাষ্ট বনামহে এতিয়াহে। আজি আলু পৰঠা বনাম বুলি ভাবিছিলোঁ। এয়া আলু বইল কৰি থৈ গৈছোঁ, ঠাণ্ডা হওক বোলো। আৰু এতিয়া ব্ৰেকফাষ্টখিনি বনাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ বাৰু কি কৰোঁ। আৰু এতিয়া ইহঁতক অকণমান ৰেডি কৰাই দিছোঁ। জিনাৰ অকণমান দাঁতৰ প্ৰব্লেম হৈ আছিল, সেয়া এটা এক্সৰে কৰিব লগা আছিল, আৰু তাকে ইহঁতে ওলাই আছে যাবলৈ। মই নাযাওঁ, ইহঁতক। আৰু এতিয়া আমাৰ জিনাই যাব এক্সৰে কৰিবলৈ দাঁতৰ। মই নোহোৱাকৈ পাৰিবনে নোৱাৰিব? কিয়? আব্বা থাকিব, বা থাকিব। মোৰ মানে কি হ'ল, উঠাওঁতে যিহেতু বহুত দেৰি হ'ল, এতিয়া 11:30 হ'লে। আকৌ ভাত পানী বনাবলৈ আছোঁ, সেইকাৰণে ইহঁতক অকলে পঠাওঁ। আৰু আকৌ আহি পেলাই পিছফালে লৈ যাব লাগিব এক্সৰেখনৰ ৰিপৰ্টটো লৈ ফিলিং কৰাব। সেইকাৰণে মই জল্দি কামখিনি কৰোঁ, সিহঁতক পঠিয়াই দিওঁ। আৰু 1টা বজাৰ আগত, মানে 1টা বজালৈকে এক্সৰে চেণ্টাৰটো খোলাই থাকিব। সেইকাৰণে আৰু দাঁতৰ এক্সৰে য'তে ত'তে নকৰে বোলে, সেইকাৰণে ওচৰে পাঁজৰে নাই। একদম উলুবাৰী আৰু ভঙাগড়ৰ এখন প্ৰায় মাছখনৰ এড্ৰেছ দিছিলে, গতিকে কোনখনত পায় ফোন কৰি চালোঁ। 1টা বজালৈহে আছে বোলে, সেইকাৰণে সিহঁতক পঠিয়াই দিওঁ। মই গ'লে আকৌ দেৰি হৈ যাব, আহি পাওঁতে ভাত বনাওঁতে সোনকালে নুঠিলোঁ, কামখিনিও নহ'ল। সিহঁতে গ'ল, আৰু সিহঁতে কৰি আহে মানে মই কাম চামখিনি কৰি আজৰি হওঁ। আজি অহাৰ পিছত যিহেতু আকৌ ৰিপৰ্টটো দেখুৱাব যাব লাগিব, আৰু আজিয়ে ফিলিং কৰি দিম বুলি কৈছে, গতিকে আজি স্কুল নাথাকোঁতে সেইখিনি কৰি ল'ম। সেইকাৰণে এতিয়া কাম বন কৰি লওঁ। বিচনা চিচনা উঠোৱাই নাই, এনেকৈ আছে। আৰু জানো কৰিব দিয়ে নে নিদিয়ে আছিলে, কিন্তু সেইদিনা ফাৰ্ষ্ট দিনা যেতিয়া চাফা কৰি দিলে, এটা ফিলিঙো কৰি দিলে, তেতিয়া একো ডিষ্টাৰ্বেই কৰা নাছিল। মানে অলপ মানুহ অসুবিধা কৰা নাই। মানে বাইদেউটোৱে কৈছে যে ল'ৰা ছোৱালীয়ে কৰিব বহুত হেৰি কৰে, কান্দে, ভয় কৰে, কিন্তু তাই ধুনীয়াকৈ কৰিছিলে। আজি আকৌ তাতে এক্সিডেণ্ট বা কি কৰে নাজানো, গতিকে আজি সেইখিনি হ'লে এইবিলাক কৰি মানে এটা দীঘলীয়া প্ৰচেছৰ নিচিনাহে হ'ল। কিন্তু এটা কাৰণেই কৰাইছোঁ, ইমান এণ্টিবায়'টিক দিয়ে। এণ্টিবায়'টিক মানে তাইৰ মাজে মাজে কাণৰো বিষ আছে, এণ্টিবায়'টিক নোখোৱালে ভালেই নাপায়। আকৌ এইটোৰো দি থৈ দিছে, মাজে মাজে বিষবিলাক হৈয়ে থাকে অলপকৈ। এইবাৰ যেনিবা অলপ বেছি হ'ল, সেইকাৰণে এইবাৰ ভাবিছোঁ এইখিনি কৰাই লওঁ। এইটো ছাইডতো খাইছে তাইৰ, এইটো ছাইডত আৰু নকৰাওঁ, পিছত কেতিয়াবা কৰাম। মোৰো আছিলে, মোৰো ফিল কৰাই আছে, এটা ছাইডততো তাত নায়েই, গতিকে তাই সেইটো কৰাই লওঁ। আৰু বৰ্তমান কাম চাম কৰি লওঁ। দেখিছে চাৰিওফালে একদম লেতেৰা হৈ আছে, সিহঁতে এইবিলাক লেতেৰা কৰি থৈছে খাই বৈ, গতিকে কামখিনি কৰি আজৰি হৈ লওঁ। কাম চাম কৰি আজৰি হ'লোঁ। এতিয়া অকণমান বুটৰ চালাড বনাওঁ। বুট মগু অকণ গজালি ওলাই থৈ দিছিলোঁ। আজি আৰু যিহেতু 15 আগষ্ট, বুট মগু খোৱাই হয়। এইখিনি চালাড বনাই লওঁ, পিঁয়াজ চিয়াজ দি। খায়ো থাকোঁ, কামো কৰি থাকোঁ। লগৰ এজনীক মাতিছিলোঁ, তাইৰ আজি ডিউটি নাই বোলে। বোলো আহিবা আমাৰ ঘৰতে আজি, এনেই থকাতকৈ ক'তো ওলাই যাবও নোৱাৰে যিহেতু। আৰু তাইও আহি পালে। আহি পোৱা দুয়োজনীয়ে একাপ একাপ চাহ খাই লৈছোঁ। তাৰপিছত ভাত চাত বনালোঁ দুয়োটাই। আৰু এইখিনি হ'ল তাইক এক্সৰে কৰা মুহূৰ্তখিনি। তাই একো অসুবিধা নকৰাকৈ বোলে কৰিলে। তাকে ইমনে অকণমান ভিডিঅ' বনাই আনিছিল বাহিৰৰ পৰা। আৰু খাই বৈ তাইও গ'ল, আৰু আমিও ক্লিনিকলৈ ওলালোঁ, দাঁতটো ফিলিং কৰি আনো।
এখানে কবা দেই এখানে এখন সোয়েলিংও আছে খাই এনেকৈ আৰু মই তেতিয়া ভিডিঅ' নকৰিলোঁ তাৰপিছত আহি পেলাই অকণমান বাগৰ দিলোঁ তাতেও শুলে এতিয়াও শুই আছে উঠাই নাই আৰু এতিয়া গধূলি হ'ল গধূলি উঠি পেলাই নামাজখিনিও পঢ়ি ল'লোঁ আৰু এতিয়া হ'ল চাহ তাহখিনি বনাই পেলাই খাই লওঁ গধূলি নাস্তা বনাওঁ সিহঁতকো জগাই দিওঁ জগাই আছোঁ কিন্তু উঠাই নাই আৰু সেইখিনি কৰি আনিলোঁ দাঁতটোৰ আজি এটা লেয়াৰহে দিলে আৰু এদিন যাব লাগিব তেতিয়াহে ফিক্স কৰি দিব যিহেতু ভিতৰৰ গুৰি মানে কি শেষৰ দাঁতটো অকণমান বেছি ডিপকৈ চাফা কৰিছিলে সেইকাৰণে সেইটোত এটা লেয়াৰতে নহ'ব এদিনতে সেইকাৰণে দুটা দিব বোলে আৰু ইমান এটা দিগদাৰো নকৰিলে আজিও দিগদাৰ কৰা নাই ভালকৈ কৰিলে বাকী আৰু এতিয়া যাওঁ নাস্তাখিনি বনাওঁ যি ইমান টান বস্তুও নাখাব এইকেইদিন অকণমান টান বস্তু খোৱা নাই হাতটো অকণমান ঢিলাকৈ দিয়া আছোঁ যিহেতু ভিতৰ ফালে খুলি থৈ দিছে সেইকাৰণে ভাত চাটো অকণ ঢিলাকৈ দিছোঁ ভাবিছোঁ ব্ৰেড আছে ব্ৰেড পকোৰাকৈ বনাই দিওঁ সদায় গধূলি মানে কি বনাওঁ কি নবনাওঁ এনেকুৱা এটা হেৰি লাগি থাকে তাৰ সদায় উঠি আকৌ অলপ পিছত হস্পিটেলতো যাব লাগিব ইয়াতে হস্পিটেলত মানুহ এজন এডমিট হৈ আছে আমাৰ গাঁৱৰ তাকে খবৰ এটা কৰি আহিব লাগিব কেঁচুৱা এটা জন্ম পাইছে ভাবিছোঁ আজিয়ে যাই আহোঁ আজি যিহেতু কিন্তু শুনিছোঁ অলপ আগতে ৰাস্তাত বোলে বহুত ভিৰ হৈ আছে সেইকাৰণে অকণমান ভিৰটো কমক 15 আগষ্ট বুলি চবেই ওলাই আহিছে নেকি সেইকাৰণে অকণমান দেৰিকৈ যাওঁ বুলি ভাবিছোঁ ভিৰটোও কমক আৰু চাহ তাহতে এনেও দেৰিয়ে হ'ব কাৰণ এতিয়া 6-7টা বাজিবৰে হ'ল গতিকে তাৰপিছত লগ পাই আছোঁ চাহখিনি খাই লওঁ আৰু এয়া হৈ গ'ল ব্ৰেড পকোৰা ৰেডি আৰু এয়া মোৰ কাৰণে বাকিছোঁ একাপ গাখীৰ চাহ ইহঁতে যিহেতু চাহ নাখায় মোৰ কাৰণে একাপ গাখীৰ চাহ আৰু ইহঁতৰ লোৱা আৰু এয়া চাহ তাহ খাই ৰেডি হৈ গ'লোঁ হস্পিটেলৰ পৰা আহোঁগৈ প্ৰায় 8টা মানে বাজিলে যিহেতু কেঁচুৱা হয় বহুত ৰাতিকৈ যাবও ভাল নালাগে আৰু অকণমান ঠাণ্ডাও হ'ব দিলোঁ সেইকাৰণে আজি বহুত গৰম আছিল দিনত অলপ ঠাণ্ডাও পৰিছে এতিয়া গৈ আহোঁ তাৰপিছত লগ পাই আছোঁ বাৰু হাই এভৰিৱান এতিয়া বহুত ৰাতি হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো সামৰোঁ আজি এতিয়া 10:30 হ'ল তাৰ পৰা আহিলোঁ তাতে মই ভিডিঅ' নবনালোঁ কাৰণ ভালো নালাগে এনেকৈ আকৌ আৰু তাৰ পৰা আহি ভাত পানী খায়ো আজৰি হ'লোঁ বহুত গৰম পৰিছে দেই বাহিৰত ৰাতিও বুলি পেলাইও মানে গৰমটো কমা নাই আৰু ভাবিছোঁ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অলপকৈ বনালোঁ বহু দিনৰ পিছত ভিডিঅ' বনাইছোঁ এটা সৰু ভিডিঅ' বনাইছোঁ প্লিজ আপোনালোকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব